সাগৰৰে নীলা তুমি যেন চিলা উৰাবলে গাঁৱতে চাইকেল ৰেলী এটা হৈছে গাঁৱত নহয় মানে সকলোৱে ঘূৰি ফুৰা হৈছে কমেও 50-60জন মানৰ এটা চাইকেল ৰেলী এইবোৰ আগত দেখিবলৈ পাইছে এয়া আমাৰ ৰবি মহোদয় এইবিলাক দেখিব পাইছে তালৈকে তো হাতী উঠা বঙালবাৰী চুবুৰী ইয়াত সোমাইছোঁহি বৰ্তমান গোটেইবোৰ ৰেলীত গৈ আছে একো শ্লোগান নাই আছে অঁ কমেও 50-60জন মানৰ এটা ৰেলী হ'ব লৈ গৈ আছে আমাৰ আগত মুকুন্দ দা কেইবাত অলপমান ৰেলী চলাই আছে গাঁৱে গাঁৱে সজাগতাই হ'ল মেইন উদ্দেশ্য বৰ্তমান যিটো পৰিস্থিতি আছে কৰোণা এয়া ভৱানী বাস এই তললৈকে দেখিছোঁ বহুত দীঘল হয় ৰেলীটো মই আপোনালোকক কেমেৰাত ভালদৰে দেখিব পৰা নাই যিহেতুকে মই মোবাইলৰ কেমেৰা লৈ আহিছোঁ দীঘল পাইছে আপোনালোকে ৰেলীটো এয়া হাতী উঠা বঙালবাৰী চুবুৰীত সোমাইছোঁহি বৰ্তমান এতিয়া বৰ্তমান হাতী উঠা বঙালবাৰী চুবুৰীৰ পৰা ওলাই আহিছে এতিয়া তাৰ পৰা এতিয়া হাতী উঠা পাহাৰটো পিনে আমাৰ যিটো ৰেলী টিমটো সেইফালে আগবাঢ়িছে হাতী উঠা বুঢ়া গাঁও চুবুৰীটোলৈ এইটো আছে গোটেই আমাৰ ৰেলী টিমটো ছাৰ অৰা ঐ তলৈকে আছে এতিয়া আমি বৰ্তমান এই হাতী উঠা বুঢ়া গাঁও চুবুৰীটোত সোমাইছোঁহি বুঢ়া গাঁও চুবুৰীটো এয়া এইখিনিৰ পৰা বুঢ়া গাঁও চুবুৰীটো আৰম্ভ হৈছে গাঁওখন স্বচ্ছতাৰে ভৰা গাঁওখন মানুহবোৰো ভাল আপোনালোকে দেখিবলৈ পাইছে ঐ কি হ'ল হা এইটো আমাৰ বুঢ়া গাঁও চুবুৰীটো সেইখিনিতে আমাৰ আগতে পুৰণা ঘৰ আছিলে পুৰণা ভেটি এয়া গাঁৱৰে পেহী মাহী বাহঁত সোমাই আছেহি ভাল লাগে আমাৰ ইফালে আহি ঠাইখিনিও ভাল লাগে ইফালে এইটো ৰাস্তাই গতিকে মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত যিটো ভূপেন হাজৰিকাৰ মঞ্চ মানে বনাইছিলে এইটো ৰাস্তাইদি আহিলে আপোনালোকে পাই যাব আমি এইটো ভূপেন হাজৰিকাৰ মঞ্চটো পাইছোঁহি যিটো মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত মানে ইয়াতে বনোৱা হৈছে ভূপেন হাজৰিকাৰ মঞ্চটো ইয়াৰ পৰা বেছি দূৰ নহয় এইটো তাত দেখিবলৈ পাব কিছু দূৰত এইটো পাহাৰৰ ছাইড হয় হিলিং ছাইড ভাল আছে হিলিং ছাইডটো এইটো হিলিং ছাইড ভাল আছে চাৰিওফালে পাহাৰে পাহাৰ ৰাস্তাটো কাষেৰে এতিয়া নিশ্চয় সেই ভূপেন হাজৰিকাৰ মঞ্চটোৰে যাব এতিয়া ক'লৈ যায় আমাৰ ৰেলী টিমটোৱে গম নাপাওঁ আমি আমাৰ ৰেলী টিমটো ইয়াতে কেতিয়া ভিডিঅ' নহ'ল পিছত ৰেলী টিমটোৱে জিৰাই আছোঁ বৰ্তমান আগত জিৰাই আছোঁ অভিজিত ৰবি ইয়াৰ টিমটো মানে ইয়াতে অলপ ৰখিছোঁহি এই তত দেখিছে এইটো আমাৰ গোটেই টিমটো মানে তাত আমি অলপ দূৰত আছোঁহি আৰু ইয়াতে অলপ ভাগৰ যি আছে এই বৰষুণ পৰিছে সেইটো কাৰণে গোটেই টিমটো মানে এই ইয়াতে এল পি স্কুল এটা আছে এল পি স্কুলৰ ভিতৰলৈ সোমাম আৰু
LP স্কুলৰ ভিতৰতে আমি সকলো সোমাই গৈ বৰষুণ পৰিছে অলপ পিছত ভিডিঅ' কৰিম কিবা বিচাৰিছে নেকি পইলা কিবা এইটো আমাৰ গাঁৱৰে পৰক দা টোপনি ধৰিছে নি এটা কথা গম পাইছেনে বাৰু মই আৰু মোৰ লগৰ এজনে ৩৬ কিলোমিটাৰ চাইকেল ৰেলী কৰিছিলোঁ তাতে আমাৰ ৰাস্তা দি গৈ থাকোঁতে মানে বহুতো অসুবিধাৰ মানে সন্মুখীন হৈছিলোঁ কাৰণ গছ নাছিল তাতে গছ নাছিল কাৰণে আমাৰ বহুত অসুবিধা হৈছিল আমি গছ বিচাৰি বহুত জেগা চালোঁ কিন্তু গছ নাপালোঁ সেয়েহে আমাৰ দুইটাৰ মনৰ পৰা এটাই প্ৰশ্ন উদয় হৈছে তই গছ ৰোৱাৰ কথা ভাবিব নালাগে বুজিলি দেখিছ নহয় তই যি কৰি থাকছ এই বিশ্ব পৰিৱেশ দিৱসৰ নামত কিমান গছ পুলি ৰুৱে কচোন বাৰু হয় নে নহয় আৰু কিবা এটা গাঁৱত বিহু এখন পাতিব গছ পুলি এটা ৰুব কিন্তু তাৰপিছত খবৰ খাতি লয় জানো কোনোবাই হে তহঁতে সেই সমাজখন সংস্কাৰ কৰিবৰ বাবে চবে শান্তিৰ প্ৰতীক হিচাপে বগা চোলাটো পিন্ধি ঘূৰি ফুৰিছ হয় নে নহয় কিন্তু আমাৰতো দায়িত্ব আছেনে নাই তহঁতে কোৱা আছে নাই আমি চবে গছ পুলি ৰুব লাগিব আৰু গছ পুলি ৰোৱাৰ লগতে গছ পুলিটো যতনো ল'ব লাগিব গম পাইছে নাই তেনেহ'লে আজি গছ পুলি এটা ৰোৱা যাক কি ক হে গছ পুলি ৰুবি গছ পুলি ভাঙৰ গছ বিকিছে পুতিছে ঠিক আছে দিয়ক আমি বৰ্তমান উপস্থিত আছোঁ খতিপুৰ ভকতপুৰ ছবিটোত তাতে গাঁৱৰ মানুহবোৰৰ সজাগতাৰ কাৰণে ৰাস্তাতে এখন মানে অভিনয় কৰা হৈছে নাটক কৰা হৈছে নাটকখন বৰ্তমান চলি আছে
দুডাল গছ হ'ল মানে 3ডাল হৈ গ'ল আপুনি নাটকখন সম্পূৰ্ণ চাই থাকক মানে আধৰুৱাকৈ চালে বুজি নাপাব চ' চাই থাকক বাৰু মানে গছডাল বতাহত হালি হালি নাচিছে নেকি নেকি এজন আমাৰ বতৰটো বৰ ধুনীয়া গৈছে ভালকে অলপ বায়া হ'ব কাহিলি পুৱাতে জানৈ জানৈ যামে নাঙল জুৱলি নাঙল জুৱলি লৈ হাল মাৰিছ না এই ৰ অলপ ভাল মাৰিছো দে এই অকমান সিফালে বল দুইটা কথা এটা পাতিব লাগে বুজিছা কোনে আফা ঠিকে বহি আছে এইখিনি বহি থাকিলে বেয়া নেদেখি গৰুকেইটা বেয়া মাখি মাৰি আছে দেখোন এইয়া গৰুকেইটা মাখি মাৰিব চাগে ৰিয়েল গৰুকেইটা ক'ত লৈ দেখো
দে বুজিছ এই মায়ে তোৰ কথা কৈয়ে থাকে নহয় বৰ বেয়া দিন চলি আছে বুজিছ এই ৰ'দ চ'দ বেছি হৈছে যে এতিয়া এই শুকাই খিনাই হৈ যায় তাহঁতে কিবা কষ্ট পালি নেকি যাব নালাগে আৰু তই ইয়াতে থাকিবি দে বুজিছ কবিতা হয় নেকি দে দে শুনা নহ'লে যোৱাগৈ দেখিছিলোঁ বেলি লহৰীয়াৰ পৰা পথাৰৰ বকিয়াত মূৰত জাপি কান্ধত মেট মৰা দুটা ডাঙৰ জিৰিক জিৰিক মাত তেওঁৰ পিছে পিছে গ'ল গ'ল আধুনাৰ সোণবৰণীয়া ৰ'দ ফেৰৰ কেঁকুৰিটো ঘাঁহ বননিৰ কেঁচা আলিটো আৰু গান গোৱা চৰাইজাক তেওঁ গৈ আছিল আৰু গ'লগৈ কোনে জানে তেওঁ আৰু এই জনমত উভতি আহিবনে নাহে চাপৰি যা যা মানুহবোৰ চাপৰি নবজালে সপোন দেখে সেই খেতিয়কৰ ছোৱালীজনী যেতিয়া মহানগৰলৈ যায় মহানগৰৰ যি যান্ত্ৰিকতা সেই যান্ত্ৰিকতাৰ লগত মিলিব নোৱাৰি ছোৱালীজনী আকৌ ঘৰলৈ গুচি আহে মানে সেইখিনি সপোনত সি দেখি থাকে আচলতে আমাৰ তেনেকুৱা সপোনবিলাক আৰু আচলতে আমি যান্ত্ৰিকতাৰ লগত যুঁজি যুঁজি আমাৰ যিখন গাঁও যিখন ঘৰ আমি চবেই পাহৰি গৈছোঁ সেইখিনিয়ে বুজাবলৈ আমি অকণমান কিবা এটা চেষ্টা কৰিছিলোঁ ভুল হ'লে আপোনালোকৰ নিজৰে বুলি ক্ষমা কৰিব এইখিনিকে কৈ আমি আমাৰ নিজৰ চিনাকিটো দিব বিচাৰিছোঁ নমস্কাৰ মই বিজয় ৰাজভৰ আৰু মই মায়ং যুৱ কেন্দ্ৰৰ ছেক্ৰেটাৰী হয় নমস্কাৰ মোৰ নাম শ্ৰী চিন্ময়ী দাস মই মায়ং যুৱ কেন্দ্ৰৰ সদস্য নমস্কাৰ মোৰ নাম শ্ৰী দেৱৰাজ বৰদাস মই মায়ং কেন্দ্ৰী যুৱ সংঘৰ মানে সদস্য নমস্কাৰ মই শিৱ দাস মায়ং যুৱ কেন্দ্ৰৰ এজন সদস্য আৰু লগতে এজন ছাত্ৰকৰ্মী নমস্কাৰ মোৰ নাম শ্ৰী অৰিন্দিতা ডেকা মই মায়ং যুৱ কেন্দ্ৰৰ এগৰাকী সদস্য নমস্কাৰ মোৰ নাম শ্ৰী সংগীতা বৰদলৈ মই মায়ং ষ্টেপৰ এগৰাকী সদস্য নমস্কাৰ মোৰ নাম দীক্ষিতা চলং মই মায়ং যুৱ কেন্দ্ৰৰ এগৰাকী সদস্য নমস্কাৰ মোৰ নাম শ্ৰী দিল্লী মেধি মই মায়ং যুৱ কেন্দ্ৰৰ এগৰাকী সদস্য নমস্কাৰ মোৰ নাম শ্ৰী পৰজ্যোতি ভূঞা মই মায়ং যুৱ কেন্দ্ৰৰ এজন সদস্য নমস্কাৰ মই শ্ৰী মহন্ত বিশ্বাস মই মায়ং যুৱ কেন্দ্ৰৰ এজন সদস্য কি কৰিছে ক্লেপ